নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স.com চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম ইণ্ডিয়ান এয়াৰফ'ৰ্চত প্ৰায় 242টামান পোষ্ট ওলাইছে আৰু সেই পোষ্টসমূহৰ সম্পৰ্কে আজি আমি আলোচনা কৰিম আৰু সেই পোষ্টসমূহৰ লাষ্ট ডেট দিছে 30/6/2019। চ' আহক আমি আলোচনা কৰোঁ পোষ্টখিনি। তাৰপিছত 1 নম্বৰ পোষ্ট AFCAT এণ্ট্ৰি ব্ৰাঞ্চ ফ্লাইং গ্ৰাউণ্ড ডিউটি টেকনিকেল গ্ৰাউণ্ড ডিউটি নন টেকনিচিয়ান। তাৰপিছত ছেকেণ্ড পোষ্টটো দিছে NCC স্পেচিয়েল এণ্ট্ৰি ব্ৰাঞ্চ দিছে আপোনালোকৰ ফ্লাইং। তাৰপিছত 3 নম্বৰ পোষ্ট মেটৰলজি এণ্ট্ৰি, তাৰপিছত ব্ৰাঞ্চ মেটৰলজি নাম্বাৰ অফ পোষ্ট দিছে 242টা। গোটেইখিনি পোষ্ট মিলাই পিনে 242টা। এজ দিছে আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 20ৰ পৰা 24 বছৰ আৰু গ্ৰাউণ্ড ডিউটিৰো সেই একে টেকনিচিয়ান নন টেকনিচিয়ান এজ 20ৰ পৰা 26 বছৰ। তাৰপিছত পে অফ কমিশ্যনিং টকা দিব আপোনালোকৰ দৰমহা 56,100 টকাৰ পৰা 1,10,700 টকা। তাৰপিছত MSP দিব আপোনালোকৰ 15,500 টকা। এপ্লিকেশ্যন ফিজ আপোনালোকৰ অনলাইন মাধ্যমেৰে দিব লাগিব, ক্ৰেডিট ডেবিট কাৰ্ডৰ দ্বাৰা, আৰু 250 টকা দিব লাগিব। তাৰপিছত আপোনালোকৰ যিসকলৰ NCC ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে তেওঁলোকে স্পেচিয়েলি তেওঁলোক জইন কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পেড দিব নালাগে আৰু হাউ টু এপ্লাই এইটো সম্পূৰ্ণৰূপে অনলাইন মাধ্যমেৰে হ'ব। তাৰপিছত হ'ব আপোনালোকৰ 1 জুন 2019-ৰ পৰা 30 জুন 2019-লৈ। চ' ইয়াৰ ৱেবছাইট আছে, ৱেবছাইটৰ জৰিয়তে আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব আৰু আমাৰ ডিছক্ৰিপশ্যনত ইয়াৰ এডভাৰটাইজমেণ্ট ডিটেইলছৰ লগতে এপ্লাই অনলাইন লিংকটো দি দিয়া হ'ব, যাৰ জৰিয়তে আপোনালোকে ঘৰতে বহি এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠান দিয়া সামৰিছোঁ। ধন্যবাদ। জয় অসম।